গুড মৰ্ণিং বন্ধুসকল ইবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই চিৰাগৰ টিফিনৰ কাৰণে আজি আলু পৰঠা বনালোঁ আৰু আজি সি আলু পৰঠা চচ দি খাই ভাল পায়, তাই চচ দি পেলাই টিফিনত দি দিলোঁ আৰু আমিও চাহৰ লগত খাই কৰি ল'লোঁ। আৰু বন্ধুসকল আজি দুপৰীয়া সাজত কি বনাম এইখিনি ভাবি যোগাৰ কৰি লওঁ। আজি ঝিলমিল শাক বনাম, তাৰ কাৰণে শাকখিনি বাছি কৰি ল'লোঁ আৰু ডিমৰ লগত বনাম। কেনেকৈ বনাওঁ এইখিনি বাৰু ৰেচিপি এটাত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু বন্ধুসকল ৰঙালাওটো অনা বহুত দিনেই হ'ল, কিন্তু বনোৱা হোৱা নাছিলে। তাৰ কাৰণে ৰঙালাও অলপ কুটি পেলাই ভাজিছোঁ আৰু চিতল মাছ বনাইছোঁ বিলাহী আলু মটৰ দি পেলাই। চিৰাগ স্কুলৰ পৰা অহাৰ টাইম হ'ল, স্কুলৰ পৰা আহি কৰি খাই কৰি অলপ শুইছিলোঁ। এতিয়া প্ৰায় সন্ধিয়া হ'ল, তাক অলপ পঢ়াই কৰি এতিয়া ৰাতিৰ সাজটো যোগাৰ কৰি ল'ম। ৰাতিৰ সাজত আজি চিকেন অলপ আছিলে, সেইখিনি দি পেলাই অলপ বিৰিয়ানীৰ কাৰণে যোগাৰ কৰি থৈ আহিছোঁ আৰু অলপ বিৰিয়ানী বনাই দিছোঁ। বন্ধুসকল আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা দিব আৰু নতুন নতুন ভিডিঅ' চাবলৈ হ'লে যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ ইমানখিনি, শুভৰাত্ৰি।